খবৰ সো বন্ধুসকল আজি মই তোমালোকক জনাম যে তোমালোকে ঘৰতে বহি তোমালোকৰ মোবাইলৰ পৰাই মোবাইল ইউজ কৰি কেনেকৈ তোমালোকে মাহিলী ৫,০০০ টকাৰ ওপৰত তোমালোকে এই এপ্লিকেশ্যনটোৰ পৰা ইনকাম কৰিব পাৰিবা। সো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিবা আৰু ভিডিঅ'টো শেষলৈকে চাই যোৱাৰ আগত ছাবস্ক্ৰাইব কৰি থৈ যাবা আৰু চেনেলটো বেল আইকনটো প্ৰেছ কৰি ভিডিঅ'টোৰ তলত এটা কমেণ্ট কৰি দিবা। সো ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। সো তোমালোকে দেখিছা স্ক্ৰীনত এই এপ্লিকেশ্যনটো। সো আজি মই এই এপ্লিকেশ্যনটোৰ বিষয়ে তোমালোকক জনাম। এই এপ্লিকেশ্যনটোৰ নাম হৈছে ভিডিঅ' বডি। সো এই এপ্লিকেশ্যনটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা গৈ তোমালোকে এই এপ্লিকেশ্যনটো ডাউনলোড কৰিবা। সো এতিয়া আমি এপ্লিকেশ্যনটো অ'পেন কৰিছোঁ। অ'পেন কৰাৰ দৰে তোমালোকে অ'পেন কৰিবা যে তোমালোকে এনেধৰণে দেখুওৱা হ'ব। তাৰপিছত তোমালোকে মিট যাবা। মিট কৰিলে তোমালোকে ওপৰত ইয়াত যাবা, এইটো দেখিছা, ইয়াত ক্লিক কৰি দিবা। টেপটো লগইনত ক্লিক কৰি দিবা। তাৰপিছত তোমাৰ আগত এনেধৰণে আহিব। ফাৰ্ষ্ট আহিব তোমাৰ ফেচবুকৰ পৰা লগ ইন কৰিব পাৰা বা জিমেইল একাউণ্টৰ পৰা। এতিয়া আমি যিহেতু ফেচবুক একাউণ্ট আছে আমাৰ, ফেচবুক একাউণ্টৰ পৰা আমি লগ ইন কৰি ল'ম। ত' যেতিয়া আমি ফেচবুক একাউণ্টৰ পৰা লগ ইন কৰিম, ত' তেওঁলোকে আমাক এটা কইন দিব। ত' 50 ৰুপিজ তেওঁলোকে আমাক পেটিএম কেছ চবচে প্ৰথমে দিব। ইয়াত আপোনালোকে দেখা পাইছে 50 ৰুপিজ। ত' 50 ৰুপিজৰ ৫,০১০টা কইন তেওঁলোকে ফ্ৰীকৈ দিব। আৰু আপোনালোকে ইয়াত দেখিছে, ইয়াত আপোনালোকে গোটেই সপ্তাহটোত আপোনালোকে ১০০ কইনলৈকে প্ৰতিদিনে ৫০, অহাকালি ৫০, তাৰ পিছদিনাখন ১৫, তাৰপিছত ২০ তেনেকৈ কইন দি থাকিব। যেতিয়ালৈকে আপোনালোকৰ ৫,০০০ নহয় তেওঁলোকে ইয়াৰ পৰা কইন আপুনি লৈ থাকিব। ত' তাৰপিছত আহি গ'ল আপোনালোকে বন্ধুসকলক আপোনালোকে শ্বেয়াৰ কৰিব পাৰে ইনভাইট ফ্ৰেণ্ডত ক্লিক কৰি। তাৰপিছত আহিব আপোনালোকৰ লাকি ড্ৰ, তাৰপিছত আপোনালোকে ৰিডিম। ত' প্ৰথমে আপোনালোকক মই জনাই দিওঁ, আপোনালোকৰ যেতিয়া পইচা ইয়াত হৈ যাব, আপোনালোকে আপোনালোকৰ পেটিএম একাউণ্টত এই পইচাখিনি কৰিব ল'ব। ত' যেতিয়া আমি পেটিএমত ক্লিক কৰিলোঁ, তাৰপিছত আপোনালোকে দেখা পাইছে আপোনালোকৰ বেলেঞ্চটা ওপৰত শ্ব' কৰিব, ইয়াত ওপৰত শ্ব' কৰিব। ত' আপোনাৰ তাৰ তলত ইয়াত পেটিএম লিখা আছে, তাৰ তলতে আপোনালোক এড টু পেটিএম নম্বৰ বুলি লিখা আছে। এড টু পেটিএম নম্বৰত আমি ক্লিক কৰিব লাগিব। চ' আৰু আপোনালোকক ইয়াত দেখা গৈছে ৩০০ টকা, ৫০০ টকা, ১,০০০ টকা, ২,০০০ টকা, ৫,০০০ টকা, ১০,০০০ টকা। গম পাইছে, ১০,০০০ টকালৈকে ইয়াত লিমিট আছে। আপোনালোকে ১০,০০০ টকাৰ ওপৰত ল'ব নোৱাৰিব প্ৰতিটো ট্ৰানজেকশ্যনত। চ' মানি উইল বি ট্ৰান্সফাৰ টু উইদিন 2 উইকছ, মানে ২ সপ্তাহৰ ভিতৰত আপোনাৰ একাউণ্টত এই পইচাটো জমা কৰি দিয়া হ'ব। তাৰপিছত আহি গ'ল ইউ কেন চেক আউট ইয়'ৰ ৰিডিম ৰিকুৱেষ্ট ষ্টেটাছ মাই ৰিডিম অপশ্যনত গৈ আপোনালোকে ইয়াত ওপৰত মাই ৰিডিম আছে, তাত আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে ৰিডিম লগোৱা ষ্টেটাছটো চাই থাকিব পাৰিব। মানে আপোনালোকক কেতিয়া হ'ব, পে'মেণ্টটো কেতিয়া আহিব একাউণ্টত বা আহিলে নেকি আপোনালোকে চাই পাৰিব। তাৰপিছত আপোনালোকৰ যেতিয়া ইয়াত ৩০০ টকা হৈ যাব ফাৰ্ষ্ট পে'মেণ্ট, ৩০০ টকা হৈ গ'লে আপোনালোকে এড পেটিএম নম্বৰত ক্লিক কৰি দিব। এড পেটিএম নম্বৰত ক্লিক কৰাৰ পিছত ইয়াত আপোনাক আহিব আপোনালোকৰ পেটিএম নম্বৰ, যদি 10টা পেটিএম নম্বৰ আছে সেই পেটিএমটো দিব, নম্বৰটো দিব। তাৰপিছত ইয়াত আপোনালোকে কনফাৰ্ম কৰিব, আকৌ পেটিএম নম্বৰটো দিব, তাৰপিছত ছেভ মাৰি দিব। ছেভ মাৰ হয়তো আপোনালোকৰ পেটিএম একাউণ্টলৈ তেওঁলোকে এটা OTP পঠিয়াব পাৰে। OTPটো আপোনালোকে ভেৰিফাই কৰি দিব। ভেৰিফাই কৰি দিয়াৰ পিছতে আপোনালোকৰ একাউণ্টটোত আপোনালোকৰ পেটিএম নম্বৰটো কানেক্ট হৈ যাব। যেতিয়া আপোনালোকে ৩০০ টকা ইনকাম কৰিব, আপোনালোকে ইয়াত ৰিডিমত ক্লিক কৰি দিব, আপোনালোকৰ ৰিডিম হৈ যাব। তাৰপিছত বন্ধুসকল এতিয়া জনাম আপোনালোকে লাকি ড্ৰ খেলি পেলাই কেনেকৈ আপোনালোকে টকা ইনকাম কৰিব। চ' লাকি ড্ৰত আমি ক্লিক কৰিম। লাকি ড্ৰত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখা পাইছে ইয়াত আইফোন এটা কণ্টেষ্ট চলি আছে। চ' ২,০০০ টকা পেটিএম কেছো চলি আছে, ৫০০ ভি কইন চলি আছে, গুড লাকছ 10 কইনছ,
30 কইন্স 50 কইন্স 1000 কইন সো যেতিয়া আপোনালোকে প্লেট ক্লিক কৰি দিব ক্লিক কৰাৰ লগতে ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা পাবই এটো আপোনালোকৰ লাকৰ ওপৰত ডিপেন্ড কৰিব সো মই প্লেট ক্লিক কৰি দিছো সো প্লেট ক্লিক কৰাৰ লগতে এই সাৰ্কেলটো ঘূৰিব ললে এতিয়া আমাৰ লাকত কি আছে চাই লওঁ সো 50 কইন মই পাই গৈছো আপোনালোকৰ আগত দেখিছে মই 50 ভি কইন্স ইয়াৰ পৰা পাই গৈছো সো আপোনালোকৰ যদি লাক ভাল থাকে তেনেহলে আপোনালোকে ইয়াৰ পৰা এই মোবাইল ফোনটো পাব পাৰিব সো এতিয়া সো আকৌ এবাৰ আমি ইয়াত ট্ৰাই কৰি চাওঁ কি হয় সো আপোনালোকে চাই থাকক ভিডিওটো অলপ লম্বা হ'ব পাৰে সো তথাপি ভিডিওটো সম্পূৰ্ণ চাব তেতিয়া আপোনালোকে এই এপ্লিকেশ্যনটোৰ বিষয়ে ভালকৈ বুজি পাব আৰু অধিক টকা ইয়াৰ পৰা ইনকাম কৰিব পাৰিব সো আকৌ মই ৰিপ্লে কৰিবৰ কাৰণে আপোনালোকৰ যেটো আপোনালোকে অলপ আগত ভি কইন পাইছিলে সেই ভি কইনটো ইয়াৰ পৰা ডেডিকেট হৈ যায় মানে এওঁলোকে কাটি দিব সো মই ক্লিক কৰি দিছো ক্লিক কৰাৰ লগতে আকৌ দেখিছে আপোনালোকে সাৰ্কেল ঘূৰি আছে এবাৰ মোৰ লাকত কি আছে মই চাই লওঁ সো 10 কইন সো মোৰ লাক বেয়া আছিল সো মই নেপালো সো ইয়াৰ পৰা আমি এতিয়া বেক যাম তাৰপিছত আপোনালোকক দেখাই দিওঁ ইয়াত আপোনালোকে দেখিছে ইনভাইট 999 টকালৈকে আপোনালোকে ইয়াৰ পৰা ইনকাম কৰিব পাৰিব সো ইনভাইটত আমি ক্লিক কৰি দিম ক্লিক কৰাৰ লগতে বন্ধুসকল দেখা পাইছে প্ৰতিজন বন্ধুক ইনভাইট কৰাৰ বিনিময়ত আপোনালোকক 20 টকা দিয়া হ'ব সো প্ৰতিজন বন্ধুক সো যেতিয়া আপোনালোকে যাক আপোনালোকে ইনভাইট কৰিব সো প্ৰথম দিনাখনে তেওঁলোকে ইনষ্টল কৰাৰ বিনিময়ত আপোনালোকে পাব 4 টকা আৰু দ্বিতীয় দিনাখন পাব আপোনালোকে 16 টকা টোটেল কিমান হ'ল আপোনালোকৰ 20 টকা পাব আপোনালোকে সো আপোনালোকে ইয়াত চাব পাৰে নম্বৰ 1 ৰেংকত কোন আছে নম্বৰ 1 আছে Realme 2 Pro তেওঁ পাইছে 59,054 rupees সো ইয়াত ৰেংকিং যদি আপোনালোকেও ইয়াত পৰা বহুত টকা ইনকাম কৰে তেনেহলে আপোনালোকৰ ৰেংকিং বনিব সো আপোনালোকে গম পালে এইখিনি কথা সো এতিয়া তাৰ বাহিৰেও বহুত আছে ইয়াত চাই লওক ইয়াত ইনভাইটটো আপোনালোকক জনালো সো শেয়াৰ ভিডিও সো এওঁলোকৰ যিসমূহ ভিডিও আছে তেওঁ সেই ভিডিওসমূহ শেয়াৰ কৰিলে আপোনালোকে 60 কইন পাব আৰু শেয়াৰ কন্টেন্ট মানে আপোনালোকৰ নিউজ কন্টেন্ট বিলাক আপোনালোকে শেয়াৰ কৰিলে পাব 50 প্লাস 50 কইন সো ওয়াচ ভিডিওত পাব আপোনালোকে প্লাস 300 কইন পাবলিশ ভিডিও 10 সার্চ ভাৰত প্লাস 10 সো তাৰ ভিতৰত আৰু যাব পেজ লিংক আপোনালোকে ইয়াত দেখিছে প্ৰেছ লিংক তাত আপোনালোকৰ 5টা প্ৰেছ কৰিব লাগিব লিংক তাৰপিছত সাইন ইন ইয়োৰ ইউটিউব একাউণ্ট সাইন যদি আপোনালোকৰ ইউটিউব একাউণ্ট আছে তেনেহলে সাইন কৰি দিব 50 প্লাস হৈ যাব আপোনালোকতে তাৰপিছত এনসাৰ টু উইন ইয়াত আপোনালোকৰ কিছুমান এনসাৰ খুলিব সো এনসাৰ সমূহ যদি আপোনালোকে এনসাৰ কোৱেশ্চন সমূহৰ যদি আপোনালোকে এনসাৰ দিব পাৰে তেনেহলে আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰিব সো তাৰ পিছত আহিব আপোনালোকৰ এপ্লিকেশ্যন ইনষ্টল কৰা ইয়াত এপ্লিকেশ্যন সমূহ আপোনালোকে ইনষ্টল কৰিব দেখিছে প্ৰত্যেকটো 250 বা 200 रुपी কইন কে আছে সো এপ্লিকেশ্যনটো বহুত ভাল যেটো আপোনালোকক ৰিয়েল কে পেমেন্ট দি থাকে সকলো পেমেন্ট পাছে সো আপোনালোকে যাওক ডেসক্ৰিপচনে ইয়াৰ লিংকটো আছে সো তাৰ পৰা আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰি চাওক যদি কিবা নাজানে মোক কমেন্ট বক্সত জনাব সো মই যিমান পাৰো সহায় কৰিম সো আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো ভাল লাগে তেন ভিডিও লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব ভিডিওটো চাই কেনে পালে আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ যাব সো আজিলৈ ইমানেই আছিল লগ পাম নেক্সট ভিডিও